Hello everyone, welcome back to my YouTube channel. মোৰ চেনেলৰ ৰন্ধনবিদ্যালৈ আপোনালোকক স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজলৈ লৈ আহিছো চিকেন লেগ পিস ৰেচিপি। লেগ পিস কেইটা এনেদৰে অলপ কাটি লৈছো, মছলাখিনি ভিতৰলৈ সোমাব। লগত মই যোগ কৰিছো মছলা, হালধি আৰু নিমখ। আৰু আদা ৰচুনৰ পেষ্ট হাতৰে ভালদৰে সানি লৈছো যাতে মছলাখিনি ভালদৰে লাগি ধৰে। एक केराही पातिसु केराहीটো গৰম হল আৰু তেলো দিলো আৰু তেলখিনি গৰম হোৱাৰ পাছত মই লেগ পিস কেটা দি দিছো ইয়াত জুই কমাই দি ভাজিছো এয়া মোৰ লুটিয়াবৰ হৈছে আৰু এয়া লুটিয়াই দিছো লাহে লাহে লুটিয়াইছো জোৰকে লুটিয়ালে ভাগিব পাৰে সেইটো কাৰণে আপোনালোকে লাহে লাহে লুটিয়াব অকমান টাইম ভজাৰ পাছত পিয়াজ দিছো আগত পিয়াজ দিলে জ্বলি যাব পাৰে সেইটো কাৰণে পাছত দিছো লাহে লাহে লৰাই আছো আৰু লগত দি দিছো এয়া বিলাহী এটা কাটি লৈছিলে এই বিলাহীটো দি দিছো বিলাহী দিয়াৰ পাছত অকমান হালধি দিছো নিমখ ধনিয়া গুৰি দিয়া লৰাই দিছো আৰু এয়া ঢাকি দিছো ঢাকাৰ পিছতে চাওক সিজিছে আৰু মোৰ লেগ পিস কেটা লাহে লাহে লৰাব জোৰকে নলৰাব চাওক কিমান ধুনীয়াকৈ হৈছে বিলাহীখিনি মোৰ ধুনীয়াকৈ সিজি গৈছে তলত লাগিছে এয়া মোৰ আৰু তলত লাগিলে অকমান পানী দিব পাৰে আৰু মই পানী দিছো এয়া পানী দি ভাজিলে মানে নালাগে বস্তুটো তলত আৰু এয়া চাওক কিমান ধুনীয়া কালাৰ হৈছে আৰু মোৰ এয়া লেগ পিস ৰেচিপি বনাই হ'ল আপোনালোকৰ ভিডিওটো চাই কেনেকুৱা লাগিলে জনাব আৰু ভাল লাগিল যদি তেন্তে লাইক কৰিব সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আজি এটা বাই বাই